Hello everyone, welcome back to my channel. নমস্কাৰ সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গাইস আপোনালোক সকলোকে বহাগী খবৰ বহুত শুভেচ্ছা। অসমৰ বাপতি খাহুন ৰঙালী বিহুটিৰ বহুত শুভেচ্ছা জনালো। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ৰঙালী বিহুৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ আৰু বহুতেই ভাল লাগিল। সকলোৱে নাচি বাগি ফূৰ্তি কৰিলে আৰু কি ধুনীয়া বাদ্যযন্ত্ৰ মিউজিক শুনিছে নিশ্চয়। আমাৰ তিৱা জনগোষ্ঠীৰ নৃত্য আৰু মিউজিক ইয়াত বজাই আছে। তিৱা মিউজিক আগত বজি আছে লালিলাঙৰ মিউজিক আৰু তিৱা নাচিবলগীয়া ছোৱালীকেইজনী নাচি আছে লালিলাং। বিহু লাগিছে দেই। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই আমাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন আৰু সুন্দৰকৈ আমি আমাৰ বাপতি খাহুন ৰঙালী বিহুটিক আদৰিলোঁ পতাকা উত্তোলনৰ আৰম্ভণিৰে। শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। আৰু এনেদৰেই ঢোল পেঁপা গগনাৰ মাতেৰে আমি আমাৰ বাপতি খাহুন ৰঙালী বিহুটিক বিহুতলিৰ পৰা আমি গ'লোঁ, ভিডিঅ' শ্বুট কৰিলোঁ, মন্দিৰলৈ গ'লোঁ, সেৱা কৰিলোঁ, দেন ভিডিঅ' শ্বুট, দেন তাৰপিছত আমি গ'লোঁ মামাহঁতৰ ঘৰলৈ আৰু মামীয়ে মোক সেৱা কৰিছে আৰু এট দ্য এণ্ড সুন্দৰকৈ আমি ঘৰমুৱা হ'লোঁ। হেপী বিহু।